सोनाब क'क्राझार बियाबनि एमएलए रबिराम नार्जारिया दिनै गंब्रै मडेल अंगनबादि मिरुखौ बेखेवनानै होयो। आसाम सरकारा मडेल अंगनबादि मिरु लुनायनि बिथांखि लानायनि मोनसे बाहागो महरै क'क्राझार जिल्लानि दतमा खुदिया जौगाखां मावबिथांखिनि सिङाव थानाय भुटियापारा, कुमगुरि, नेपालपारा आरो कसुगाव बिटिसि बियाब सिंनि सरायडेकायाव गासै गंब्रै मडेल अंगनबादि मिरुखौ एमएलए रबिराम नार्जारिया बेखेवनानै होयो। गोदानै लुनाय मडेल अंगनबादि मिरु बेखेवनाय हाबाफारियाव एमएलए रबिराम नार्जारि बिथांजों लोगोसे दतमा जौगाखां खोन्दोनि मावख'गिरि बिमला गयारि, दतमा खुदिया जौगाखां मावबिथांखिनि मावख'गिरि सबिता ब्रह्म, निसानि ब्रह्म, अंगनबादि मिरुनि मावफारियाफोर आरो बिपिएफ हान्जानि दैदेनगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं अंगनबादि मिरु बेखेवनाय हाबाफारिखौ मावफुंनानै होनाय एमएलए रबिराम नार्जारि बिथाङा खौरांगिरिनि सिगाङाव सोरखारा मडेल अंगनबादि मिरु गायसननायजों लोगोसे अंगनबादिनि मावसुमाफोरनि दान बान्थाखौ बांहोनांगौ होनना हादरसा सोरखारखौ खावलायो आरो लोगोसेनो जानो गोनां बिटिसि बिसायख'थिखौ गिबि मन्थ्रिया फैगौ सेप्तेम्बर दानाव खुंनायनि बाथ्रा बुंनायनि सोमोन्दै खौरांगिरिया सोंनायनि फिननायाव एमएलए बिथाङा बिटिसि बिसायख'थिखौ आवगायनानै खुंब्लाबो एबा फावसायनानै खुंब्लाबो बिपिएफ हान्जाया जेबो खहा जाया होनना ओरैबादि बुङो। आसलते আজি মই মোৰ 29 নং পশ্চিম কোকৰাঝাৰ সমষ্টিৰ টোটেল 4টা অংগনবাড়ী চেণ্টাৰ মুকলি কৰিবৰ কাৰণে কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথম মই আমাৰ এই দতমা ICDS প্ৰজেক্টৰ অধীনস্থ আমাৰ এই কালাইগাঁও বুটিয়াপাৰা গাঁওখনৰ যিটো অংগনবাড়ী চেণ্টাৰ নতুনকৈ তেখেতসকলে অসম চৰকাৰে দিয়া যিটো পাণ্ডৰ অধীনত মডেল অংগনবাড়ী চেণ্টাৰ হিচাপে গৃহ নিৰ্মাণ কৰি উলিয়াইছে, সেইটো মই মুকলি কৰিলোঁ। আৰু দ্বিতীয়টো মই ইয়াৰ পৰা গৈ পেলাই কুমগুৰিত এটা আকৌ আছে মডেল অংগনবাড়ী চেণ্টাৰ, সেইখনকো মই মুকলি কৰি দিম। ইয়াৰ পিছত আমাৰ নেপালপাৰা অংগনবাড়ী চেণ্টাৰ আছে, সেইটো মুকলি কৰাৰ পাছত দতমাৰ 3খন আমাৰ অংগনবাড়ী চেণ্টাৰ মুকলি কৰাৰ কাৰ্যসূচী সমাপ্ত গতি যাব। ইয়াৰ পিছত মই আমাৰ কচুগাঁও ICDS প্ৰজেক্টৰ অধীনস্থ আমাৰ এই চৰাইডাকা গাঁওখনত এটা মডেল অংগনবাড়ী চেণ্টাৰ আছে, সেই মডেল অংগনবাড়ী চেণ্টাৰকো মই আজি মুকলি কৰিবৰ কাৰণে কাৰ্যসূচী লৈছোঁ। আমি সকলোৱে জানো যে অসম চৰকাৰে দ্বিতীয়বাৰ চৰকাৰত অহাৰ পাছত তেওঁলোকে গোটেই আমাৰ অংগনবাড়ী চেণ্টাৰবিলাকৰ গৃহ সুন্দৰকৈ সজাই তুলিবৰ কাৰণে মডেল অংগনবাড়ী চেণ্টাৰৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো লৈ পেলাই প্ৰতিখন মডেল অংগনবাড়ী চেণ্টাৰৰ নামত 25 লাখকৈ টকা ধাৰ্য কৰি আজি গোটেই অসমখনতে বনাই আছে। মোৰ সমষ্টিটো ভালেখিনি অংগনবাড়ী চেণ্টাৰবিলাক বনাই থকা হৈছে, মানে ভালেখিনি মুকলি কৰি দিয়া হ'ল, আকৌ বনাই থকা অৱস্থাটো আছে। এই বছৰ আৰু টোটেল 42টা অংগনবাড়ী চেণ্টাৰ অসম চৰকাৰৰ পৰা আকৌ পাবলৈ সক্ষম হৈছোঁ। যিসকলক কনষ্ট্ৰাকশ্যনৰ কাৰণে দায়িত্ব দিয়া হৈছে তেখেতসকলে ইতিমধ্যে ফাউণ্ডেশ্যন কৰি পেলাই কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰি আছে। মই ভাবোঁ আকৌ তেখেতসকলে কণ্টিনিউৱাছলি যদি বনাই থাকে 5-6 মাহৰ ভিতৰত অংগনবাড়ী চেণ্টাৰখিনি নিশ্চয় ওলাব আৰু মুকলি কৰিবৰ কাৰণে তেনেকুৱা আজিৰ দৰে কাৰ্যসূচী লোৱাৰ সুবিধাখিনি আমি পাম। অংগনবাড়ী চেণ্টাৰবিলাকৰ প্ৰায়ভাগে তেনেকুৱা মানে উপযুক্ত ঘৰ নথকাৰ কাৰণে আমাৰ বেনিফিচিয়াৰীবিলাকে যথেষ্ট কষ্ট পাইছিল। আমাৰ যিসকল ৱাৰ্কাৰ হেল্পাৰসকলে এই কণ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ খুৱাবৰ কাৰণে পঢ়াবৰ কাৰণে অনুষ্ঠান বা গৃহ নথকাৰ কাৰণে অসুবিধা পাইছিল। আমাৰ স্কুলবিলাকৰ লগত এওঁলোকে একেলগে যদিও কৰা হৈছিল, কিন্তু কেতিয়াবা স্কুলবিলাকত কৰিলে যথেষ্ট অসুবিধা হৈছিল আৰু বহুখিনি আমাৰ অংগনবাড়ী চেণ্টাৰ আছে য'ত নেকি ঘৰ নথকাৰ কাৰণে কাৰোবাৰ ঘৰত বা ক্লাব লাইব্ৰেৰীবিলাকত কৰিব লগা হৈছিল। এইবিলাক অসম চৰকাৰে বুজি আজি নিজাববীয়াকৈ অংগনবাড়ী চেণ্টাৰবিলাকৰ ঘৰৰ যে প্ৰয়োজন আছে সেইখিনি তেওঁলোকে আজি উপলব্ধি কৰি যিখিনি ঘৰ বনাবৰ কাৰণে ব্যৱস্থা লৈছে, ইয়াৰ দ্বাৰা দি যথেষ্ট ডিপাৰ্টমেণ্টৰ উপকৃত হৈছে। আমাৰ শিক্ষকসকলৰ কাৰণে, গাৰ্জেনসকলৰ কাৰণে, বেনিফিচিয়াৰীবিলাকৰ কাৰণে, চবৰ কাৰণে যথেষ্ট উপকৃত হৈছে আৰু সেইটো খুব এটা ভাল প্ৰজেক্ট বুলি আমি ক'ব লাগিব। এতিয়া কথাটো হ'ল যে অংগনবাড়ী চেণ্টাৰবিলাকৰ গৃহটো ভাল হৈ গ'ল, কিন্তু যিসকলে আজি অংগনবাড়ী চেণ্টাৰবিলাকত কাম কৰি আছে আমাৰ ৱাৰ্কাৰ বা হেল্পাৰবিলাকৰ
যিখিনি তেখেতসকলক ৰিমুনাৰেশ্যন দিয়া হয় যথেষ্ট কম হয় আৰু আজিৰ যিটো বজাৰ য'ত নেকি প্ৰতিটো সামগ্ৰীৰ দামবিলাক বাঢ়িছে মূল্যবৃদ্ধি যথেষ্ট হৈ আছে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মাজত আমাৰ কম চম এইবিলাক দৰমহা লৈ ৱাৰ্কাৰ হেল্পাৰবিলাকে নিজৰ ঘৰ সংসাৰো চলাব নোৱাৰা হৈ আছে সেইফালে নিজৰ দায়িত্ব কৰ্তব্য আমাৰ ল'ৰা ছোৱালীবিলাকক যত্ন লোৱা কামতো তেখেতসকলে শান্তি মনেৰে কাম কৰিব নোৱাৰা হৈ আছে গতিকে ঘৰখনক যেনেকৈ সুন্দৰ বনাবৰ কাৰণে মডেল বনাবৰ কাৰণে চৰকাৰৰ পৰা দায়িত্ব লৈছে বা পদক্ষেপ লৈছে ঠিক তেনেদৰে আমাৰ এই ৱাৰ্কাৰ হেল্পাৰবিলাকৰো যিখিনি দৰমহা সেইটো অসম চৰকাৰৰ ফালৰ পৰা বঢ়াই দিয়াৰ ব্যৱস্থা বা চিন্তা চৰ্চা কৰাটো মানে যথেষ্ট দৰকাৰ আছে প্ৰয়োজন আছে গতিকে মই অসম চৰকাৰৰ ওচৰত এওঁলোকৰ হৈ ময়ো দাবী জনাইছোঁ কাৰণ এখেতসকলে বহু বছৰ ধৰি নিজৰ দৰমহাখিনি বঢ়াবৰ কাৰণেও অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে দাবী দাৱাও কৰিছে আন্দোলনো কৰিছে কিন্তু এতিয়ালৈকে পূৰণ কৰি দিয়া হোৱা নাই সেইটো সোনকালে পূৰণ কৰি দিলে মই ভাবোঁ ডিপাৰ্টমেণ্টৰ যিবিলাক আমাৰ আজি পদক্ষেপ ঘৰ নিৰ্মাণ কৰি ভালকৈ সেইখন ঘৰত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষা দিয়া বা বিভিন্ন ধৰণৰ ইহঁতক জ্ঞান মানে দিবৰ কাৰণে ব্যৱস্থা যিটো কৰা হৈছে সেইটোও সফল হ'ব আমাৰ মানে মানুহবিলাকক সেৱা কৰাৰ যিখিনি ডিপাৰ্টমেণ্টৰ দায়িত্ব কৰ্তব্য সেইখিনি পূৰণ কৰাৰ বেলেকাত যথেষ্ট ভাল হ'ব পৰিষদীয় যিটো নিৰ্বাচনটো ছেপ্টেম্বৰত হ'ব বুলি কৈছে এই ক্ষেত্ৰত বিৰোধী ক্ষতি নহয় আগতে কৰিলেও ক্ষতি নহয় পিছতো কৰিলেও ক্ষতি নহয় মানুহবিলাকৰ যিটো এটিচিউড মাইণ্ডছেট ইতিমধ্যে যিটো চেঞ্জ হৈছে মানে BTC অঞ্চলত নতুন এটা চৰকাৰ আণ্ডাৰ দি লিডাৰশ্বিপ অফ হাগ্ৰামা মহিলাৰী আনিবৰ কাৰণে ৰাইজে যিহেতু মনস্থিৰ কৰিছে গতিকে ইলেকশ্যনটো আগুৱাই গ'লেও একো আমাৰ ক্ষতি নহয় পিছুৱাই গ'লেও একো ক্ষতি নহয় লাভ আমাৰেই হ'ব